সুপ্ৰভাত আজি মাঘ বিহুৰ ভোজ খোৱা আৰু মোৰ ফালৰ পৰা সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ আমিও আমাৰ ঘৰ আগফালে আমাৰ চুবুৰীয়াখিনি লগ লাগি ভোজৰ আয়োজন কৰিছোঁ সেইটো সন্ধিয়ালৈ হ'ব আৰু এতিয়া মই বিচনাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া পূৰা উঠি মেলি গা পা ধুই লওঁ গা পা ধুই মেলি একদম পূৰা ঘৰ চাফ চাফাই কি কৰোঁ দিনটো কি নকৰোঁ কেনেকৈ ভোজ খোৱা হয় কি নহয় আপোনালোকক দেখাই থাকিব আপোনালোকে ভিডিঅ'টো চাই থাকিব মই মঞ্জুলাই মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আমাৰ ফালে আমি কেনেকৈ বিহু উদযাপন কৰোঁ আৰু বিহুটো আমি পাতিবই লাগিব কাৰণ আমি অসমীয়া আৰু অসমীয়াৰ একদম তেজে তেজে হিৰে বিহুটো থাকিবই লাগিব বিহু আজি অকণমান বতৰটো ঠাণ্ডা কৰিছে আমাৰ ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে ঐ ঠাণ্ডা গা পা ধুই আজৰি হৈ ল'লোঁ এতিয়া সোমাওঁ গোঁসাই ঘৰত চাকি এগছ জ্বলাই লওঁ তাৰপিছত বাকীখিনি ঘৰ ঝাৰু দি আজৰি হয় এতিয়া আমি কালি বনালোঁ এয়া লালমোহন কালাৰটো বৰ ধুনীয়া নাহিলে আৰু খাবলৈ কিন্তু টেষ্টি হৈছে আৰু এইখিনি বনালোঁ লাৰু এতিয়া চাহ একাপ খাই লওঁ ধুনীয়াকৈ এটা ধুনীয়া একদম কাপৰ সৈতে চাহ একাপ লৈছোঁ লাল চাহ আৰু তেল পিঠা গুড় দিয়া আৰু নিমখ দিয়া এইটো কালি বনোৱা লাৰুকেইটা চাহ তাহ খাই আজৰি হ'লেও ধুনীয়াকৈ চাহটো খাই লৈছোঁ আহি গ'ল আমাৰ গাহৰি মাংস একদম বিহুৰ কাৰণে মাঘৰ বিহু গতিকে ভোগালী বিহু আৰু ভোগৰ বিহু এইকাৰণেতো খাবই লাগিব আমি খোৱাৰ লগতে আমি আলহীকো খুৱাম কোন আলহী আহে একদম পূৰা আহি যাওক আমাৰ ইয়াত যিহেতুকে দেওবৰীয়া হাট বহে কিন্তু দেওবাৰ কাইলৈহে বিহুৰ আগদিনা আজি শনিবাৰ হৈ গ'ল আৰু শনিবাৰে আজি বিহু বজাৰ বহিছে আৰু দেউতাই বিহু বজাৰ কৰিবলৈ গৈছে মই আনিবলৈ কৈছোঁ এটা গাখীৰৰ টেকেলি আৰু ধুনীয়াকৈ জলপান খাব পৰাকৈ গুড় আনিবলৈ কৈছোঁ বাকী জলপান আমাৰ পূৰা ৰেডিয়ে হৈ আছে দেউতাই লৈ আহিব আৰু কিবাকিবি মাছ আনিবলৈ আছে মাংস আনিলেই মাছ লৈ আহিব আৰু কিবাকিবি কেঁচা শাক আনিব বাকীখিনি বজাৰ আমি কালিয়ে কৰিলোঁ এতিয়া ঘৰ মোহাৰি আজৰি হৈ একদম ধুনীয়াকৈ এতিয়া বনাইছোঁ গাহৰি মাংস এতিয়া ভাতটো খাব লাগিব যিহেতুকে ভোজৰ ভাত দেৰি হ'ব এইখিনি বনাইছোঁ ড্ৰাই আৰু এইখিনি আলু দি পেলাই বনাইছোঁ ধুনীয়াকৈ দেউতা বজাৰৰ পৰা টেকেলি চাহ একটা হেৰি আনিলে গাখীৰৰ টেকেলি আৰু লগত আনিলে গুড় কাইলৈ জলপান খাবলৈ কাইলৈ ৰাতিপুৱা যিহেতুকে জলপান খোৱাটো আমাৰ নিয়ম আমি এই ধুনীয়াকৈ চব্জি বজাৰ কৰি আনিলে বিট আনিলে মই বিট আনিবলৈ কৈছিলোঁ দেউতাক আৰু এইবোৰ গাজৰ চালাড খাবৰ কাৰণে এইবোৰ ধুনীয়াকৈ ধুই মেলি থৈ দিছোঁ জলকীয়া আৰু লাই পাত মোৰ ফেভাৰিট মই যেনেকৈ বনালোঁ লাই খাই ভাল পাওঁ হৈ গ'ল ৰেডি এতিয়া মই খাই লওঁ ভাত দেউতাই ঘৰৰ বজাৰখিনি কৰি আহিলে কিন্তু ভোজৰ বজাৰ কৰিবলৈ দেউতাহঁতে গৈছে যিহেতুকে অকণমান দেৰি হ'ব বুলি ক'লে আৰু পাপুৰ এবেলা অফিচ খোলাৰ কাৰণে সি কামলৈ গ'ল এতিয়া মই অকলে ভাত খাব লাগিব খাই লওঁ 12টা বাজিবলৈ হ'ল ভোকো লাগিছে কামৰ মাজতে ভাতকেইটা ধুনীয়াকৈ খাই লওঁ এতিয়া পূৰা মেখেলা চাদৰ পিন্ধি ৰেডি হৈ ল'লোঁ এতিয়া ভোজলৈ যাওঁ মানে ভোজত কাম কৰিবলৈহে যাওঁ এতিয়ালৈকে হোৱা নাই কোনোবা আহিছে যাওঁ শাক চাক কাটিবলৈ ধুনীয়াকৈ চুৰি এখন মানে মই তল পৰি আছোঁ হেৰি হৈ আছে নে মই বেয়াকৈ চুটিকৈ কৰি থৈছোঁ একো নহয় ভাত মানে এতিয়া কি বনাব আপুনি কি বনাব বৰ্তমান এতিয়া মই গাহৰি বনাবলৈ লৈ আছোঁ পানী দি লৈছে যে আগতে কেৰাহীখন আখল দিছোঁ গাহৰিত ধনিয়া নিদিব দেই আমি নিতুদাক কি বনাইছে বা মাছ ফ্ৰাই পানী মাছ আমাৰ চাটনি বনাবলৈ লাগি গৈছে কি চাটনি বনাইছে জলকীয়া ধনিয়া পিঁয়াজ মাছৰ পিটিকা বাহ এই ধনিয়াতে নাপাহৰিলে আকৌ এতিয়া খাব নোৱাৰোঁ মই এতিয়া আমি বিহু লগাইছোঁ একদম খাম সাজৰ ৰহি
গাহৰি মাংস গৰম কৰি আনিছোঁ আলু পিচ দি দেখিলে লোভ লাগে এইটো খাবলৈ কি তুমি কি খাবলৈ ঘিণ কৰে এতিয়া আমি বনাইছোঁ কুকুৰা মাংস মই বনাইছোঁ একো বনোৱা নাই আমি এতিয়া খুৱাই আছোঁ জুই তই কেতিয়া আহিলি ঘৰলৈ তই ঘৰলৈ কেতিয়া আহিলি কালি আহিলি এইকেইজনী আমাৰ পাৰ্বতীপুৰৰ হিৰইন এইজনী পিহু পুচকি জানমণি চুন এই কি হৈছিলে আৰু এইজনী আমাৰ মনমাই ৰঞ্জনা কি দিছে নিৰামিষ ভাজি মিক্স চব্জি মাছৰ চাটনি মেৰিবাই স্পেচিয়েল চাটনি মেৰিবাই স্পেচিয়েল ন গ্ৰেভি আৰু মিক্স দেন ক'লা হৈ গ'ল যে মিক্স মাটিমাহ দিছে মাছ ল'ৰা পোৱালিবোৰ আমাৰ হস্পিটেলত হেৰি আছে গলিকে কেলে নহ'লে এই বই যদি নোৱাৰো নকবি ৰান্ধনি ভালকে থাক মিলন দা কেনেকুৱা লাগিছে মই বনোৱাবোৰ খাই এতিয়া খাম আমি ভাত এইখিনি লোকেল কুকুৰা আৰু গাহৰি হাঁহ গুড মৰ্ণিং সকলোকে কালি আছিল উৰুকা পূৰা কালি নিয়ৰত থাকে একদম পূৰা চৰ্দি বেছি হৈ গৈছে কালি আছিল উৰুকা আৰু আজি এতিয়া মেজি জ্বলাবলৈ লৈছে মই সেৱা কৰিবলৈ ওলাইছোঁ গা পা ধুই আজৰি হৈ ধুনীয়াকৈ চাহ এটা আমি সকলোৱে লগ লাগি খাম তাতে চাহ জলপান এতিয়া যাওঁ প্ৰথমে সেৱা কৰি লওঁগৈ তেল পিঠা আমাৰ পিঠাখন দেখাই সেৱা কৰি আহিলোঁ আৰু এতিয়া মানুহবোৰে চাহ খাইছে ময়ো লৈ গৈছোঁ মোৰ ফালৰ পৰা কিবা এটা তাতে চাহ খাওঁগৈ মাইনুবা পূৰা খাইছে নি আমাৰ দুবাৰ আহিলোঁ মই দুবাৰ খাই থকা দেখিছোঁ আকৌ মই লাহে লাহে খাওঁ সেইকাৰণে একেটাকে দেখি আছোঁ দাঁত বেয়া ন দাঁত বেয়া একদম আৰু ক'বই নালাগে সঁচাকৈ ন अभी हम लोग खाएंगे प्रसाद ये प्रसाद खाम एकेलगे खाम पुचके মই নেখাব এতিয়া জলপান খাব ওইটো ভাল নেকি ভাল মানে ভাল এতিয়া আমি খাইছোঁ জলপান মহা মজা নে খা খা খাবলৈ আহিছ
অঁ মুড়ি অকণমান আনক হ'ব এতিয়া জলপান চলপান খাই বৈ আজৰি হৈ পূৰা আমাৰ ইয়াৰ মেজি জুইও নুমালে পূৰা খালোঁ কালিৰ পৰা আজিলৈকে একদম বিহু ভোগালী বিহু পূৰা উপভোগ কৰিলোঁ আশা কৰোঁ সকলোৱে ভালে কুশলে যাওক মেজি জুইত সকলোৰে দুখবোৰ জাহ যাওক লগতে আমাৰো সকলোৰে ভাল হওক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই